বাৰ্থডে কেক অৰ্ডাৰ দিবলৈ যাওঁ বুজিছ ভাই অঁ কাৰ বাৰ্থডে তই নাজানো কাৰ বাৰ্থডে অঁ তহঁতৰ ভাতিজা হয় ভতিজা মোৰ ভাতিজা তোৰ ভাতিজা হয় নেকি তেন্তে বাৰ্থডে শনিবাৰে নহয় জানো শনিবাৰে তাকে দিনত যাবলৈ এলাহ লাগে গৰমত যি গৰম পৰিছে আজি গৰম বহুতো ৰ'দডালো চোকা দেখিলে মাথা গৰম নহয় অ' বাবা এসপ্তাহমান ধৰি দেখোন আজিও কৈছোঁ মই আজিও গৰম পুৰাই গৰম গতিকে মানে কেমেৰামেনে ন মই কেমেৰামেন কমৰামন নহয় কেমেৰামেন প্লাজা দিওঁ নেকি ন দে তাক সুধি আহোঁ মানে সুজাই যোনটো প্লাজা বেকাৰী হয় তাত নতুন হয় বস্তুটো ভাল বনাই তাত গতিকে তাতে এবাৰ চাই আহোঁ যদি আমি কোৱা ডিজাইনটো তেওঁলোকে বনাই দিয়ে ঠিক আছে বনাই দিওঁ অঁ অঁ ঠিক আছে ব'লা এনেই চিটিত বনাই নেকি নবনাই ন নাইট ৰাইডিং ভাল লাগে ন অঁ মই সেইকাৰণে ৰাতি আহোঁ ক'ৰবাত আহিবলৈ হ'ল ৰাতি কিন্তু এতিয়া লাইট কেইটামান বেয়া হৈ আছে ইয়াত সেইকাৰণে পোহৰটো কম দেখা যায় ঠিক সেইসময়ত টুকুৰা কৰিবি টুকুৰা দিছোঁ দেই আগতে চিলেকশ্যন আছিলে সৰুকৈ এতিয়া ডাঙৰকৈ তেওঁলোকে বনাইছে একে মালিকে অঁ ধুনীয়া বনাইছে এইফালে নাই ঘূৰাব লাগিব ঘূৰা আমি পুৰণা বজাৰত ঘূৰি আছোঁ মাৰ্কেটখন চাবৰ কাৰণে ঘূৰিছোঁ অকণমান মাৰ্কেটখন চাবৰ কাৰণে গাড়ী তেলৰ দামটো বাঢ়িছে যে সেইকাৰণে তেলটো মানে খৰচ কৰি আছোঁ আগতে আছিলে SBI অকণমান আগত SBI মানে SBI খন্তি বুলি ক'লেও মানে ভুল নহয় বুজিলি ৰাইট মইতো কৈছিলোঁ এতিয়া প্লাজা বেকাৰী ক'ত মোক দেখাই আছে প্লাজা বেকাৰী এইখন দেখিছ এইটো LIC এইটো SBI তাৰ লগতে এইটো SBI প্লাজা বেকাৰী মাৰ্কেট এখন বনাই দিছে দোকান ধুনীয়া লাগে ৰাস্তাটো ধুনীয়া হৈছে আমাৰ 1 নম্বৰ ৰেল
সোমাই যাওঁ। পইচা দি কিনিছিলোঁ, মোবাইলটো পৰি গৈছিলে হাতত। মোবাইলটো পৰি গৈছিলে, সেই পইচা দি কিনাৰ কাৰণে পইচা দি কিনাৰ কাৰণে মোবাইলটো বাচি গ'ল। টকা দি কিনাহেঁতেন আজি মানে বহুত কষ্টৰ পইচা দি কিনিছোঁতো। এখন চাইডৰ পৰা মানে মানুহ এটা স্কুটিলৈ ফটককৈ আহি গ'ল, মানুহটোক বচাব গৈ ৰখাব লগাত পৰিল আৰু ডিছ ব্ৰেক মাৰি দিলে সি, আৰু মই ব্ৰেক মাৰি দিলোঁ মানে ভুল কৰোঁ মানে বাই চান্স কি ব্ৰেক মাৰিবলৈ অলপ মানুহ নাৰ্ভাছ হৈ যায়তো। জাষ্ট ঘৰ পালোহি বজাৰৰ পৰা আহি, তাকে ভাবিলোঁ ভিডিঅ'টো আপলোডেই দি লওঁ। মই মানে ভিডিঅ'বিলাক কৰাৰ পিছত আপলোড নিদিয়ালৈকে মানে ধৈৰ্য মোৰ নহয়, গতিকে মই যিমান সোনকালে পাৰোঁ আপলোড দি দিওঁ। আৰু এটা ভালো হয়, লগে লগে আপোনালোকে চাব পাৰে। আৰু বাকী তেতিয়াহ'লে ৰাখিছোঁ, ভিডিঅ'টো আপলোড কৰাৰ পিছত চাব, কেনেকুৱা পাই জনাব। ধন্যবাদ, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।